আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। হেই দোস্তু, মই বৰ্তমান উপস্থিত আছোঁ। বেংগলোৰ চহৰত, য'ত মুকেশ আম্বানী, নৰেন্দ্ৰ মোদী, ছালমান খান, শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফ, চাৰ্লি লিঅ'নি কোনেও নাথাকে। মই আৰু মোৰ লিখীয়া হাজাৰজন চিকিউৰিটি। সেই দোস্তু, ইয়াত মাথো চিকিউৰিটি থাকে, বেছিভাগ চিকিউৰিটি থাকে। সেইটো কাম মই কৰি আছোঁ। সেই দোস্তু, কেনেকুৱা লাগিছে এই বিল্ডিংবোৰ দেখি কিনি? নিশ্চয় ইয়ালৈ আপোনাৰো আহিবলৈ মন গৈছে নেকি বাৰু? ইয়াত বসবাস কৰাটো বৰ সহজ কথা নহয়। ইয়াত বসবাস কৰিবলৈ লাগে মাথো কাক লাগে জানেনে? ইয়াত বসবাস কৰিবলৈ হ'লে মানে মহাত্মা গান্ধীক লাগে, যাৰ মূৰত চুলি নাই, তাৰে পাৱাৰ বেছি। মহাত্মা গান্ধীৰ অবিহনে ইয়াত জীয়াই থকাটো বৰ সহজ কথা নহয়। সেই দোস্তু, ইয়াত আপুনি দেখা পাব ওখৰ ওখৰ বিল্ডিং, সৌবোৰ দেখক এনেকৈ জিলিকি আছে। ইয়াত থাকে মাথো, ইয়াত আপুনি দেখা পাব বিল্ডিঙৰ ওপৰত দীঘল দীঘল ৰছীৰে মেলি থোৱা কাপোৰ, যিকেইটা কাপোৰ ইয়াত মই তুলি থৈছোঁ। এই দোস্তু, ইয়াত আপুনি আহিলে গম পাব, এই চহৰত এটা বস্তু বৰ্তমান যিটো বস্তু চলি আছে, যিটো বস্তু যাৰ অবিহনে যলৈ নাযাওক আপুনি খালী মুখে যাব নোৱাৰে, সেই বস্তু কি জানেনে? এই বস্তুৰ নাম হৈছে মাস্ক, যিটো মুছলমানে লগাইছিলে আগতে, এতিয়া হিন্দুৱে লগাবলগীয়া হৈছে। মুখত এনেকৈ কিনি নাককেইটা ঢাকি ৰাখে যে, য'ত হাৱা নোসোমায়। কৰোণাৰ লগৰী মাস্ক। মৰিবলৈ ইমানেই ভয় মানুহ। সেই দোস্তু, এই কৰোণাৰ বেমাৰটো বৰ ভয়ংকৰ, যাৰ অবিহনে যিটো বস্তুৱে মানুহক ইমান অশান্তি দি আহিছে। সেই দোস্তু, আজি মই ভিডিঅ'টো ইমান দীঘলীয়াকৈ নবনাওঁ, কাৰণ মোৰ আছে নাইট ডিউটি। গতিকে গুড নাইট, বাই, থেংক ইউ, ধন্যবাদ।